ৰঘু, কি কলি তই? সংগঠন কৰি লাভ নাই। হেৰৌ মূৰ্খ, কথাটো ভালদৰে শুন। মগজটো অলপ ভালদৰে স্থিৰ কৰি ল। সংগঠন কৰ, প্ৰতিবাদ কৰ আৰু যিমান পাৰ তেটো ফুলাই ফুলাই চিঞৰ বাখৰ কৰ। তেতিয়া তই চেলিব্ৰিটি পাৰ্চন হৈ যাবি। কাৰণ তোক তেতিয়া সকলো ৰাজনীতিৰ দলে অফাৰ দিব আৰু এই অফাৰবোৰ তোৰ জীৱনৰ অলংকাৰ হ'ব। ইটো ৰাজনীতি দলে ক'ব মোৰ দলত আহা, আৰু সিটো ৰাজনীতি দলে ক'ব মোৰ লগত আহা। তেতিয়াই তই এটা চেলিব্ৰিটি পাৰ্চন হৈ যাবি। কথাষাৰ বুজিছতো মূৰ্খ? দেখা নাই এই সংগঠন কৰি কৰি এই কোনোবা মুখ্যমন্ত্ৰী হ'ল, আৰু কোনোবা MLA হ'ল, আৰু কোনোবা এটা ডাঙৰ ডাঙৰ কোম্পানীৰ মালিক হ'ল। সেইবাবে তোক কৈছোঁ, যিমান পাৰ তেটো ফুলাই ফুলাই সংগঠন কৰ। তেতিয়া সঁচাক মিছাকৰ, মিছাক সঁচাকৰ। তেতিয়াহে তই ইয়াত গ্ৰ' হৈ যাবি। কথাটো বুজিলিতো?